সকলোকে বিন্দাস মাইনা চেনেললৈ স্বাগতম। আপোনালোক ভালে আছে? মইতো বিন্দাস আছো। সেইযোৰ ভাল লাগিছে ন? তই ভাল লাগিছে মেখেলাখন চাই লওঁ। কাপোৰ চাপোৰ চাই হৈ যোৱাৰ পিছত গোটেইকেইজনী বহি মেলি চাহ খাইছোঁ। এতিয়া ধৰি লওক ৰাতিপুৱা 8:30 হৈছে। 8টামান বজাতে কাপোৰ বেপাৰীটো আহিলে আৰু সিহঁতে চেমিচ এটা পেহীয়ে ক'ব আনিলে। সেইটো দেখুৱাই দেখি ভণ্টি পপনে দলিয়াই দিলে আৰু এযোৰ মোৰ পেহীয়ে গিফ্ট দিছে। এনেকৈ কোনে কোনে এনেকৈ গিফ্ট পাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এখন বাহিৰত ৰখি আছোঁ আমি। সেইবোৰকে কৰি ভাল লাগে চখ আৰু তাৰ বাহিৰে একো নাই। গাড়ী আহি আছে। বেল এযোৰ বেল গছ, বেল এটাও লগা নাই। ঘৰটো বেল লাগি আছে, দেখাই নাই। কুকুৰী কণা দেখি নাপায় বাৰু। এইখন বাৰীখন সেয়া শাক পাচলি নাই আৰু খাই খতম শাক পাচলি। গধূলি 6টা বজাত পুৱা ভণ্টি খং ভিডিঅ' তোলা দেখি আৰু ধৰি লওক দুপৰীয়া খাই বৈ গধূলি শুই আছে দেখাজনী। ৰাতি সাঁজৰ যোগাৰ কৰা হৈছে কোমোৰাৰ লগত হাঁহৰ মাংস। কাৰণ দুপৰীয়া হাঁহৰ মাংস অলপমান ধৰি লওক মছলা চছলা দি সানি থৈ দিয়া আছিলে। কাটি থোৱা অকণমান হাঁহৰ মাংস আছিলে, পেহীয়ে বনাই দিছে। কাৰণ পেহীয়ে নাখায়। মই বোলো তই বনাচোন, খাম আজি তোৰ হাতৰ কেনেকুৱা সোৱাদ লাগে। পেহীয়ে বৰ ধুনীয়া বনালে, খাই বহুত ভালো লাগিলে আৰু সেইকাৰণে ফটো একপিমান মানে ভিডিঅ'টো আপোনালোকৰ লগত দিছোঁ। পেহীয়ে বনোৱা মাংসৰ কালাৰটো কেনেকুৱা উঠিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পেহীয়ে ভাতিজাই আছে জুহালতে, কাৰণ জুইত বনোৱা ভাতটো সোৱাদেই বেলেগ। সেইকাৰণে জুইতে বনাব ক'লোঁ আৰু পেহীয়ে মই বহি আছোঁ আৰু জলকীয়া চাওকচোন কেইটামান লৈ লৈছে। কিমান দিব আৰু পেহীয়ে চাই অকণমান হাঁহিছে আৰু ভাতৰ মাৰ কাঢ়ি দিলে ভাত নিসিজিলে। এনেকুৱা কোনে কোনে কৰে আৰু পেহী চোৱাচি ধান্দা নাই আৰু বোলে ভাতৰ মাৰ কাঢ়। সেয়া ভাত এতিয়া আকৌ পানী সিজাইছে। এতিয়া পানী দিয়া নাই মানে আৰু সেইখিনি যোনকণ পানী আছিলে সেইকণতে হেৰি কৰি দিছে আৰু এয়া মোৰ নিচিনা কাৰ হয় ক'বচোন। মানে মোৰ নিচিনা টেলেণ্টেড মানুহ এয়া পেহী পোৱা মানে এতিয়া থৈ দিছে একদম ঢাকন দি পেলাই। সেয়া চাহ কৈছে নুতুলিবি কৈছে, মই তুলি দিছোঁ। তই চাহ এইখন পুৰা ইগন'ৰ কৰিব দেই চাইডবোৰ, কাৰণ মানে গোটেই জংঘল হৈ আছে আৰু জানেই নহয় জুইৰ ওচৰত বহি থকা মানুহ। মই পেহী চাওক কাঢ়ি আছে বাৰু, নিজে কৈছে সেইবিলাক খেচেৰি বুলি। সেয়ে মাক আহি আছে। হেৰি দি দিলে, পিঁয়াজ দি দিলে আৰু তাত এতিয়া মছলা দিব। সেইটো দুজনী পৰা হেৰি চাই আছে, মোবাইল চাই আছে পেহী হালধি দি দিছে তাত। আৰু এইখিনি দুপৰীয়া হেৰি কৰি থৈছিলে, পিঁয়াজ লগাই মছলা হেৰি কৰি থৈছে। ইয়াত আদা নহৰু অলপমান দি দিছে। চিম্পুল আৰু গাঁৱৰ খানা কেনেকুৱা জানেই নহয়, সেয়া চিম্পুলত বনাইছে। এয়া জলকীয়া গুড়ি অলপমান দি দিছে আৰু এখন মানে ইয়াত মছলা চছলা সানি থোৱাৰ কাৰণে বেছি মছলা চছলা নিদিয়ে। এয়া অলপ চলপ দেখুৱাইছোঁ। ইয়াত অকণমান ৰেড চিলি দি দিছে আৰু তাৰপিছত আৰু ইয়াত কিবাকিবি মছলা আছে, এই গুদামটোৰ পৰা সেইবোৰ সানি মেলি থৈ দিছে আৰু এয়া আমাৰ পেহীয়ে বনাই আছে আৰু দেখাই থাকিব অলপ চলপ। আৰু এখেতলোকে হেৰি চাই আছে। এয়া মাংসখিনি দিয়া হ'ল দেই। মই অকণমান আঁতৰৰ পৰা ভিডিঅ' কৰি আছোঁ বাৰু। সেয়া ভাজি আছে, সিহঁতি মোবাইল চাই আছে দুজনীয়ে। সেয়া মাংসখিনি হৈ থাকক। একেবাৰে ইয়াত হেৰি চেৰি দিয়াৰ পিছতে দেখাম দেই লাষ্টৰ আজৰখিনি। এয়া কোমোৰা দি দিলে বাৰু কেৰাহীত, সেইখিনি দেখুৱাবলৈ নহ'লে বাৰু। তাৰপিছত পিছৰখিনি কি এয়া কোমোৰা হাঁহৰ মাংস। কৈ দে কিহে বনাইছোঁ, কৈ দে সবাই। কোমোৰা হাঁহৰ মাংস। এইফালে মোৰ ফালে চাহ অকণমান লাজ কৰিছে, চাহ অকণমান চাহ। হাঁহৰ মাংস এয়া ভাজি আছে আৰু খবৰটো ফেভৰেট আৰু একেবাৰে জুইতে বনাইছে। এইবোৰ ইগন'ৰ কৰিব দে, খৰি চৰি চব আছে। কাৰণ জুইৰ ওচৰতো চব থাকেই জানেই আৰু জুহালৰ ওচৰত। এয়া বনাই আছে, এয়া পেহী
অঁ এয়া পুৱা হিলাই হিলাই হেৰি কৰি আছে আৰু বনি থাকক একেবাৰে খাবৰ সময়ত লগ পাম বাৰু দেই। ফাইনেলি হাঁহৰ মাংসৰ লগত কোমোৰা দিছোঁ কিমান ধুনীয়া কালাৰ উঠিছে আৰু মই বিশেষ একো লোৱা নাই ভাত লৈছোঁ আৰু অলপমান পদিনা চাটনি লৈছোঁ এয়া ভাত লৈছোঁ আৰু খামহে এতিয়া। এয়া ফটোকপি আপোনালোকক দি দিলোঁ চাবচোন হাঁহৰ মাংস কালাৰটো কিমান ধুনীয়া উঠিলে কমেণ্ট কৰি এইটো খাব নহয় হেৰি খুব সোৱাদ খাবলৈ সোৱাদ হয় বহুত প্ৰটিন আছে। এইয়া ৰাতিপুৱা আপোনালোকে মই এইটো ফ্লিপকাৰ্টত আনিছিলোঁ ভাল হয় আপোনালোকে আনি ল'ব ইভাগে 900 টকা এইটো মই 560 টকাত পাইছোঁ আৰু আপোনালোকে বেড এনেকৈ বনাই ল'ব ৰাতিপুৱা আৰু দি ল'ব। মই এবাৰ দেখুৱাই দিছোঁ অকণমান এখনতে বাৰু ধৰ কেমেৰা ধৰিবলগীয়া হৈছে আৰু বেক কৰি খাব লাগিব। ৰাতিপুৱা শুই উঠি গা চা ধুলোঁ এয়া চাহৰ লগত খাই আছোঁ আপোনালোকে খাব বহুত ভাল হয় অৱশ্যে হ'লেও এয়া আমাৰ পেহী খাই আছে সেয়া পেহী ছোৱালী খাই আছে আৰু আপোনাৰ নিশ্চয় এবাৰ কিনি খাবচোন বহুত ভাল হয় হেল্ডি হয়। এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিলোঁ আপোনালোকে আনি খাব আৰু বেটৰ লগত খাবলৈ বহুত ভাল হয়। এই তেনেকৈ তুলিছে ন আৰু ইয়াৰ ইভাগে ধৰি লওক বাহিৰৰ পৰা যদি কিনে 950 হয় আৰু আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যদি কিনে 560 টকা আৰু খাবলৈ বৰ ভালো হয় আৰু হেল্ডি হয় আৰু আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত ধৰি লওক এনেকৈ বেটত ফ্ৰাই কৰি এনেকৈ লগাই পেলাই খাব আৰু খাবলৈ বহুত ভাল কাৰণে আপোনালোকৰ মই ভিডিঅ'টো অলপ চলপ শ্বেয়াৰ কৰিলোঁ হোপ ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। এই পিছদিনাখনি যাবলৈ ওলাইছোঁ আৰু পেহীয়ে দিয়া কাপোৰযোৰ লগত পেহীক কপি ফটো ভিডিঅ' কৰি ল'লোঁ কেনেকুৱা লাগিলে কাপোৰযোৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হোপ আজি ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পোৱা আশাৰে।